বন্ধু বান্ধৱীসকল নমস্কাৰ আৰ এডুকেশ্যন অসম চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই সাধাৰণ জ্ঞানৰ দ্বিতীয় খণ্ডটিত 50টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। যদি এতিয়ালৈ তোমালোকে প্ৰথম খণ্ডটি চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাত গৈ তোমালোকে প্ৰথম খণ্ডটি চাব পাৰিবা। আহা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটি লৈছোঁ, অসমৰ প্ৰথম অৰ্জুন বঁটা লাভ কৰা খেলুৱৈগৰাকী কোন? উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। 2 নম্বৰ প্ৰশ্ন, সতী সাধনীক কোন বংশৰ ৰাণী আছিল? উত্তৰ হ'ব চুতীয়া বংশৰ। 3 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। 4 নম্বৰ প্ৰশ্ন, বগীবিল দলঙৰ দৈৰ্ঘ্য কিমান? উত্তৰ 4.94 কিলোমিটাৰ। 5 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ হ'ব বসন্ত দাস। 6 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ হ'ব লাচিত বৰফুকন। 7 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ ৰামসিংহ। 8 নম্বৰ প্ৰশ্ন, ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কি? উত্তৰ হ'ব কাৰ্বি আংলং। 9 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 2007 চনত। 10 নম্বৰ প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰাইয়ে বাওধান খায় কোনে পৰিচালনা কৰিছিল? উত্তৰ জাহ্নু বৰুৱাই। 11 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? উত্তৰ হ'ব 2.39%। 12 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? উত্তৰ ব্ৰজাৱলী ভাষাত। 13 নম্বৰ প্ৰশ্ন, অসমৰ অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা কোন? উত্তৰ মনালিছা বৰুৱা। 14 নম্বৰ প্ৰশ্ন, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? উত্তৰ চুহুংমুং। 15 নম্বৰ প্ৰশ্ন, প্ৰথম বৰপাত্ৰ গোহাঁই কোন? উত্তৰ কনচেং। 16 নম্বৰ প্ৰশ্ন, বৰফুকন আৰু বৰবৰুৱা পদ দুটা কোনে সৃষ্টি কৰিছিল? উত্তৰ প্ৰতাপসিংহই। 17 নম্বৰ প্ৰশ্ন, প্ৰথম বৰবৰুৱা কোন? উত্তৰ মোমাই তামুলী। 18 নম্বৰ প্ৰশ্ন, ল'ৰা ৰজা বুলি কাক কোৱা হয়? উত্তৰ চুলিক ফাক। 19 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ হৈছিল? উত্তৰ হ'ব ৰাজস্থান। 20 নম্বৰ প্ৰশ্ন, মেডাম মেফি কোন তাৰিখে পালন কৰা হয়? উত্তৰ 31 জানুৱাৰী। 21 নম্বৰ প্ৰশ্ন, আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়? উত্তৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে। 22 নম্বৰ প্ৰশ্ন, উমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? উত্তৰ আহোমসকলে। 23 নম্বৰ প্ৰশ্ন, চমাংকান কোন জনগোষ্ঠীয় সংস্কৃতি? উত্তৰ কাৰ্বি আংলঙৰ মৃতকৰ শ্ৰদ্ধানুষ্ঠান। 24 নম্বৰ প্ৰশ্ন, বাগুৰিম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে? উত্তৰ বড়ো জনগোষ্ঠীয়ে। 25 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম তেল শোধনাগাৰ ক'ত আছে? উত্তৰ হ'ব ডিগবৈত। 26 নম্বৰ প্ৰশ্ন, বাইখো উৎসৱ কোন জনগোষ্ঠীৰ? উত্তৰ ৰাভা জনগোষ্ঠীৰ। 27 নম্বৰ প্ৰশ্ন, খেৰাই পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? উত্তৰ হ'ব বড়ো জনগোষ্ঠীয়ে। 28 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম কি? উত্তৰ বনকুঁৱৰী। কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 29 নম্বৰ প্ৰশ্ন, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ বনফুল। 30 নম্বৰ প্ৰশ্ন, বনফুলৰ কবি কোন? উত্তৰ হ'ব বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। 31 নম্বৰ প্ৰশ্নটি লৈ আহিছোঁ,
প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি? উত্তৰ ৰাম নৱমী। ৩২ নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? উত্তৰ হ'ব হাফলং। ৩৩ নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি? উত্তৰ হ'ব তেজপুৰ। ৩৪ নম্বৰ প্ৰশ্ন, ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি? উত্তৰ ৰাফেল ফাইটাৰ জেট। ৩৫ নম্বৰ প্ৰশ্ন, ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটোৰ নাম কি? উত্তৰ হ'ব মোহনবাৰী বিমানবন্দৰ। ৩৬ নম্বৰ প্ৰশ্ন, হাৱা মহল ক'ত অৱস্থিত? উত্তৰ জয়পুৰত। ৩৭ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা। ৩৮ নম্বৰ প্ৰশ্ন, অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে? উত্তৰ হ'ব বোকাজানত। ৩৯ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন? উত্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ৪০ নম্বৰ প্ৰশ্ন, ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন? উত্তৰ এম ভেংকায়া নাইডু। ৪১ নম্বৰ প্ৰশ্ন, ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী কোন? উত্তৰ অমিত শ্বাহ। ৪২ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল। ৪৩ নম্বৰ প্ৰশ্ন, অৰ্জুন বঁটা কোন ক্ষেত্ৰত দিয়া হয়? উত্তৰ হ'ব ক্ৰীড়াৰ ক্ষেত্ৰত। ৪৪ নম্বৰ প্ৰশ্ন, অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। ৪৫ নম্বৰ প্ৰশ্ন, অৰ্জুন বঁটা বিজয়ী দ্বিতীয়গৰাকী খেলুৱৈ কোন? উত্তৰ মনালিছা বৰুৱা। ৪৬ নম্বৰ প্ৰশ্ন, স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়? উত্তৰ হ'ব ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত। ৪৭ নম্বৰ প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা পাইছিল? উত্তৰ হ'ব ১৯১৩ চনত। ৪৮ নম্বৰ প্ৰশ্ন, নগাঁৱৰ পুৰণি নাম কি? উত্তৰ খাগৰিজান। ৪৯ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব যোৰহাটত। আৰু শেষত আহিছোঁ ৫০ নম্বৰ প্ৰশ্নটিলৈ, পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত আছে? উত্তৰ শিৱসাগৰত। পানীদিহিং পক্ষী অভয়াৰণ্য শিৱসাগৰত আছে। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আৰ এডুকেশ্যন অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।